আজি দেৱালীৰ দিনাখন তুলনি বিয়া খাব লাগিছো আমি চাৰিজনী হাই কৈ দে হাই 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 হাৰে মই কি কৈ দে আকৌ চিলিণ্ডাৰ অঁ হৈ হাত চাইডৰ পৰা লৈ বেয়া লাগে পিঠি ফালৰ পৰা ভাল লাগে সেনেকৈ ৰ'দত বহি টেঙা বিয়াৰ পৰা আহি বাহঁতৰ ঘৰত সোমালোঁ আৰু ভাইটিহঁতে যেনেকৈ বোম ফটকা ফুটাই আছে মই অলপ চালোঁ আৰু সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এগছি চাকিৰ দৰে আপোনালোকৰ জীৱনটোও যেন পোহৰ হৈ থাকক। হেপী দেৱালী বুলি কয় আকৌ সকলোকে হেপী দিৱালী আজি কেনেকৈ কাইলৈ কাৰ বাৰ্থডে সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। সেইটো নফুটিলে দেখোন বাপা ঐ বাপই কেতিয়া এখন লাগছি দেই কি ঘিনা কি ঘেনা নহয় খিদি ঘেনা নহয় আজি মই দেৱালী বুলি ঘৰত নাই তোমালোকৰ ঘৰত আছো তুমি কি বুলি ভাবিছা মোক কি বুলি ভাবতাহে হা কাইলৈ বাৰ্থডে তোমাৰ আজি মজা দি কাইলৈ যিমান চকলেট উঠিব গোটেইখিনি মোৰ ভাগৰ এতিয়া মানে আমাক শুনাইছে মানে কি কওঁ নহ'ব আমিও নেৰিছোঁ বুলি এইগাল ফটকাই আছিলে নে কি গোটেইগাল ফটকাই আছিলে অঁ ইয়াৰ ৰাইজ ফটকা আছিলে ইয়াৰ এইডোখৰ পকৰতে বহি দিওঁ তাৰপিছত পকাত বেছি ভাল লাজ পালে সেইকাৰণে ঘূৰিছে বা বহুতেই ঘূৰিছে ই লাজ পালে এটা গ'ল অঁ দেখিছোঁ এইখন যে কেলে বাপৰে বেকা হৈ গ'ল কল দিয়ক অঁ